হেল্ল' হাই নমস্কাৰ। আজি বহুত দিনৰ মূৰত আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ছোৱালীৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হৈছে কামৰূপ নৱোদয়াত। তাত গৈ আমি চব্জি বজাৰ কৰিলোঁ। মানে খোৱা মানুহটো খোৱাৰে চিন্তা, গতিকে আহকচোন কি কিনিলোঁ চাওঁ। তাত মানে চব্জি কিনিলোঁ, মানে চব্জিটো সকলোৱে কিনে, মানে একদম অৰ্গেনিক, মানে সাৰ চাৰ নিদিয়া। এজন ককাই আনিছিলে, পাই আমি আনিলোঁ। আহকচোন দেখাওঁ কি আনিলোঁ। এয়া মই পাণ এমুঠা ল'লোঁ। ককাই আইতাৰ কাৰণে লৈছিলে ঘৰলৈ, মই দিব ক'লোঁ। এয়া চাওক, একদম সাৰ চাৰ নিদিয়া। এয়া বেঙেনা, এইবোৰ মই আনি ধুই পখালি থলোঁ। ঘৰতে কৰিছিলে। এয়া এইটো ফুলকবি, চব সাৰ নিদিয়া, সেইকাৰণে আপোনাৰ বেছি ডাঙৰ হোৱা নাই। এইখিনি হৈছে বিলাহী, চব এয়া আনিলোঁ। আজি বহুত দিনৰ মূৰত পালোঁ। পল বেঙেনা, সৰু সৰু বেঙেনা, আৰু এয়া পকা কেঁচা জলকীয়া। চব ইয়াত আছে মটৰ, একেবাৰে সতেজ সতেজ, ঘৰতে কৰিছিলে বোলে ককাই। ধুনীয়া, আৰু বজাৰবোৰ ডাঙৰ ডাঙৰ যদিও নিসিজে। চব দেখাই দিছোঁ, ধুনীয়া দেখিবলৈ, বৰ ধুনীয়া। দেখিলে গম পায় যে সাৰ চাৰ দিয়া নাই। এয়া ধুনীয়া, আৰু এটুকুৰা ৰঙালাও। আজিলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। নমস্কাৰ।